ৰাজু যদি ভাল মানুহ হয় তাৰ লগত মই কথা পাতিলে হয়, তাৰ কথাৰ এনচাৰ দিলে হয়। মানুহটোই ভাল নহয়, ইয়াৰ কথা কি ক'ম? এই ইউপিপিএল আৰু নাথাকিব। কোনোবাই যদি আমাৰ পক্ষীৰাগ্ৰাম আৰু দতমা ব্লকত মুঠতে ইউপিপিএল নাথাকিব নিচিনা লাগি আছে। বিজেপিৰো আছে আৰু জিএছপিও আছে। মই বিটিচি নিৰ্বাচনৰ পিছত এই বিটিআৰ শব্দটো লাহে লাহে নোহোৱা হৈ যাব খাব পায় যাহাতে, সেইকাৰণে আমি বিটিচিৰ বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকক সোমাব দিয়া নাছিল। কিন্তু এইবাৰ ৰমদ বৰ'য়ে বিটিচিৰ মানুহকে মানে 100ত 10% মানে পাইছে বোধ, 90%ে বিটিচি বাহিৰৰ পৰা কণ্ট্ৰেক্টৰ সোমাইছে। বাজাৰবিলাক খুব ডাউন বিটিচি অঞ্চলত। পক্ষীৰাগ্ৰাম ব্লক কমিটি আৰু দতমা ব্লক কমিটি বিপিএফ দলৰ জইনিং কৰা ইউপিপিএল আৰু বিজেপিৰ পৰা আৰু জিএছপিৰ পৰা জইনিং কৰা সকলক মানে অভাৰটেকিং আজি অভাৰটেকিং ল'লে। টোটেল 1026 জন অভাৰটেকিং লৈছে। ইহঁতে 4 দিন আগতে আমাৰ দলত যোগদান কৰিছে। বিৰাট ভাল, মানে এই ইউপিপিএল আৰু নাথাকিব। পক্ষীৰাগ্ৰাম আৰু দতমা ব্লকত মুঠতে ইউপিপিএল নাথাকিব নিচিনা লাগি আছে। বিজেপিৰো আছে আৰু জিএছপিও আছে, মেক্সিমাম ইউপিপিএল। তো এইটো দেখি পেলাই মই ভাবিছোঁ ইউপিপিএল দল আৰু নাথাকিব এই পক্ষীৰাগ্ৰাম আৰু দতমাৰ। বাকীটো আমি এতিয়া নেক্সট ষ্টেপ আমাৰ গাৰ্জেনসকলৰ লগত আলোচনা মত বিনিময় প্ৰগ্ৰাম আছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ গাৰ্জেনসকলৰ লগত। সেইটো আমাৰ ছেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ কৰাৰ কথা। মুঠতে হ'ব, ভাল প্ৰগ্ৰাম হৈছে এইটো ডিচিশ্যনটো যে জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম আৰু আছে। মুঠতে বিপিএফ দল হিচাপে 2024ত যিটো নিৰ্বাচন হ'ব, আমিতো অকলে খেলিম বুলি কৈ আছে, আমি অকলে খেলিমেই আৰু জিকাটো 100% হৈ গ'ল আমাৰ। 2024 পিছত বিটিআৰ শব্দটো নাথাকিব বুলি আপুনি 2024 পিছত কথা কোৱা নাই মই। বিটিচি নিৰ্বাচনৰ পিছত এই বিটিআৰ শব্দটো লাহে লাহে নোহোৱা হৈ যাব। বিপিএফ জয় লাভ কৰাৰ পিছত মানে বিপিএফ জিকাৰ পিছত, বিটিচি চৰকাৰ বনোৱাৰ পিছত বিটিআৰ নামে লাহে লাহে নোহোৱা হৈ যাব। কোনে গাই থাকিব এই বিটিআৰটো? আচল চুক্তিটো বিটিচিহে। বাহিৰৰ ঠিকাদাৰবিলাকে বিটিচিত বহুত কাম কৰিছে, ডাঙৰ ডাঙৰ কামবিলাক ৰমদ বৰ'ই লৈ আহি পেলাই দি আছে। কিন্তু আমাৰ দিনত আমি যিহেতু বিটিচিত বহুত বেকাৰ ল'ৰা আছে, বেকাৰ আছে বহুত, সেই হিচাপত আমি বিটিচিৰ বাহিৰৰ মানুহক আমি ঠিকা দিয়া নাছিল যে বিটিচিৰ উন্নতি হওক। বিটিচিত বহুত বেকাৰ মানুহ আছে, ইহঁতে সৰু সুৰা কাম কৰি পেলাই খাব পায় যাহাতে, সেইকাৰণে আমি বিটিচিৰ বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকক সোমাব দিয়া নাছিল। কিন্তু এইবাৰ ৰমদ বৰ'য়ে বিটিচিৰ মানুহকে মানে 100ত 10% মানে পাইছে বোধ, 90%ে বিটিচি বাহিৰৰ পৰা কণ্ট্ৰেক্টৰ সোমাইছে। তো বিটিচি বাহিৰৰ পৰা যদি কণ্ট্ৰেক্টৰ সোমায় তেতিয়াহ'লে ইয়াত বিজনেছটো ডাউন হ'ব অট'মেটিক। আগৰ হ'ল আমাৰ যেনিবা লোকেলে কণ্ট্ৰেক্টৰ আছিল সৰু সুৰা, ইহঁতে ইয়াতে কাম কৰিছে, ইয়াতে 1 টকা 2 টকা হ'লেও লাভ পাইছিল। এই লাভৰ পইচা দি লোকেলত বজাৰ কৰি পেলাই খাইছিল, সেইকাৰণে বজাৰবিলাক ভালকৈ চলিছিল। কিন্তু এতিয়া বজাৰবিলাক খুব ডাউন বিটিচি অঞ্চলত। মাছ মাংস চব্জি চব ডাউন হৈ গ'ল। কাপোৰা দোকান হওক বা লোহা ইটা বালা এইবিলাক চব মানে বিটিচিত নচলে আৰু এইবিলাক বিজনেছ। কংগ্ৰেছৰ মিউজিকত বিপিএফ নাচে বুলি কৈছে। হা? চিনি নাপায়। ৰাজু ভাল মানুহ যদি হয়, ৰাজু যদি ভাল মানুহ হয় তাৰ লগত মই কথা পাতিলে হয়, তাৰ কথাৰ এনচাৰ দিলে হয়। মানুহটোই ভাল নহয়, ইয়াৰ কথা কি ক'ম? এমপি কেণ্ডিডেটটো 3 মাহ আগত ডিক্লেয়াৰ দিব।